নমস্কাৰ, মই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। হে গাইজ, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পিটি ষ্টুডিঅ'লৈ। আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু আমাৰো ভালেই। আজি মোৰ এটা ছাৰপ্ৰাইজ গিফ্ট আহি গ'ল আৰু গিফ্টটো বহুত মোৰ কাৰণে ডাঙৰ গিফ্ট হয়, কাৰণ মই এনেকৈ ছাৰপ্ৰাইজ গিফ্ট পায়ে পোৱা নাই। আৰু গিফ্টটোনো কি ময়ো চাবৰ বাবে বহুত এক্সাইটেড হৈ আছোঁ। আপোনালোককো দেখাম গিফ্টটো কি। গিফ্টটো চাবৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু বলক এতিয়া আমি আনবক্সিং কৰোঁ ছাৰপ্ৰাইজ গিফ্টটো আৰু আপোনালোককো দেখাওঁ, ময়ো চাওঁ বলক। এই মোবাইলটো দেখিছেনে মোৰ? এইটো মোবাইল একদম ভাইব্ৰেট হৈ থাকে নিজে নিজে। তাৰপিছত একো টিপাও নাযায়, ফোনো ৰিচিভ কৰিব নোৱাৰোঁ, ফোন ধৰি কৰিবও নোৱাৰোঁ, একোৱে কৰিব নোৱাৰোঁ। সেনেকৈ চলি আছিলোঁ। 6 মাহমান আগতে মোবাইলটো ভাঙিছিলে। তাৰপিছত মই এমাহমান আগত ভাল কৰিলোঁ মোবাইলটো। ভাল কৰাৰ পিছত 15 দিনমান থাকি তাৰপিছত আৰু এনেকুৱা অৱস্থা হৈ গৈছে যে মোবাইলটো এইবাৰ একো কৰিবই নোৱাৰোঁ। সেইকাৰণে আপোনালোকে মোৰ ভিডিঅ'টো চাই কথাখিনি শুনি আৰু গমটো পালেই মোৰ ছাৰপ্ৰাইজ গিফ্টটো কি। ছাৰপ্ৰাইজ গিফ্টটো মোক এওঁ এটা মোবাইল আনি দিছে, নতুন মোবাইল এটা। মই ভবাই নাছিলোঁ, মই আগৰ পৰা ভাবি আছিলোঁ, কিন্তু মোক যে এনেকৈ নোকোৱাকৈ দিব মই একদম ভবাই নাছিলোঁ। বলকচোন কিনো মোবাইলটো চাই লওঁ, আপোনালোককো দেখাওঁ বলক। A few moments later. মোবাইলটো এমাজনৰ পৰা অৰ্ডাৰ দিছিলে। ফাৰ্ষ্টতে খুলি লওঁ, খুলি কিনে চাওঁ ভিতৰত মোবাইলে আছে নে কাঠৰ টুকুৰাই আছে। চাই লওঁ, আপোনালোকেও চাই থাকক। কিবা ওলায়, কাঠৰ টুকুৰাও ওলাব পাৰে। ওলালেতো কান্দিম মই, বহুত দুখ লাগিব। চাওঁ কি আহিছে। ডাঙৰ ডাঙৰ আহিছে, কি বা আহিছে। মোবাইল যেন লাগাই নাই। এতিয়া পেকিং কিন্তু মজবুতে আছে, ভিতৰত বা কি আছে গম পোৱা নাই। পেকিংটো এইটো খুলি লওঁ, খুলি লৈ চাম ভিতৰত কি আছে, তেতিয়াই গম পাম। মোবাইলৰ পেকিঙে ওলাই গ'ল। এতিয়া ভিতৰত কেনেকুৱা মোবাইল, কি মোবাইল চাম, আপোনালোককো দেখাম। এইটো ব্লেডেৰে খুলিব লাগিব। বলক আমি কি আছে চাই লওঁ। এইটো কিবা ওলালে ফাৰ্ষ্টতে, কি আছে এইটো নাজানো। ফাৰ্ষ্টতে ছাইডত ৰাখি দিওঁ, ফাৰ্ষ্ট মোবাইলটো চাই ল'ম আৰু আপোনালোককো দেখাম। ৱাও, ইমান ধুনীয়া মোবাইল। এইটো কি মোবাইল জানেনে? এইটো হ'ল OnePlus-ৰ Nord ce3 Lite 5G হয়। এইটোৱে ল'ব বহুত মন আছিল আৰু ফাইনেলি আৰু দিয়ে দিলে মোক। চাওকচোন ইমান মৰম লাগিছে, কালাৰটো চাওক ইমান ধুনীয়া। ইয়াৰ দুটা কালাৰ পায়, এটা গ্ৰে কালাৰো পায়। মই এইটোৱে ল'লোঁ, মোৰ এইটো ভাল লাগিলে সেইকাৰণে। চাওকচোন মোবাইলটোৰ ফ্ৰণ্টটো চাই লওক, বেকটোতো চালে। এতিয়া কি আছে ভিতৰত চাই লওক। এইটো চাৰ্জাৰ হয়, 80 ৱাটৰ হয়। এইটো ফাষ্ট চাৰ্জাৰ হ'ব। আৰু ইয়াত ৰেড কালাৰৰ কেবুল এডাল দিছে। চাওকচোন মোবাইলটো ইমান ধুনীয়া শ্লিম, ভাল লাগিছে। মোবাইলটো ছাইডত ৰাখি দি ভিতৰত কি আছে চাওঁ। এটা বেক কাভাৰো দিছে, এই নৰ্ডৰ ষ্টিকাৰ দিছে আৰু এইখন ইনষ্ট্ৰাকশ্যন দিছে, কি কি কৰিব লাগে ইয়াতে লিখি দিছে। ছাইডত থৈ দিওঁ। আৰু এইখনত এটা পিনো আছে, চিম খোলা পিনটো আছে। আৰু বা কি দিছে চাওঁ বলকচোন। আৰু ইয়াতেও নৰ্ডৰ ষ্টিকাৰ দিছে আৰু OnePlus-ৰ লগ'টোও দিছে। এইখন কিবা ৰেড কেবুল ক্লাব দিছে, কিবা এইখনৰ মই ব্যৱহাৰটো নাজানো। মোবাইলটো অন কৰি ল'লোঁ। তাৰপিছত মই মোৰ আগৰ মোবাইলটোৰ পৰাই গোটেইখিনি কপি কৰি লৈ আছোঁ। আৰু মোবাইলটো কেনেকুৱা লাগিল আপোনালোকে জনাব। আৰু মোবাইলটোৰে চেলফি উঠিছিলোঁ, চেলফিকেইখন আপোনালোকক স্ক্ৰীণত দি দিম, চাই ল'ব।